Hello friends, welcome back to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত কথা পাতিম Maruti Suzuki নিউ S-Presso VXI Plus ভেৰিয়েণ্টৰ বিষয়ে, অৰ্থাৎ মেনুৱেল ট্ৰান্সমিশ্যনৰ আটাইতকৈ টপ মডেলখনৰ বিষয়ে। আপুনিও যদি Maruti Suzuki S-Presso লোৱাৰ প্লেনিং কৰি আছে, তেন্তে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাব। আজি মই আপোনালোকক এইটো ভিডিঅ'ত জনাম যে 2022 চনত এই গাড়ীখনৰ দাম কি চলি আছে আৰু লগতে আপোনালোকে এই গাড়ীখনত কি ফিচাৰ্ছ তথা স্পেচিফিকেশ্যন পাব এইখিনি বিষয়ে আপোনালোকক জনাম। আৰু লগতে আপোনালোকে যদি এই গাড়ীখন লোন বা ফাইনেন্সত কিনিম বুলি ভাবি আছে, তেন্তে কিমান ডাউন পেমেণ্ট দিব লাগিব আৰু মন্থলি EMI কিমান আহিব, এই সকলোখিনিৰ বিষয়ে আজি মই আপোনালোকক এইটো ভিডিঅ'ত জনাম। তেন্তে প্ৰথমতে আমি আহিছোঁ এই গাড়ীখনৰ কিছুমান স্পেচিফিকেশ্যনসমূহলৈ। এই গাড়ীখনত আপোনালোকে 998 চিচিৰ 3 চিলিণ্ডাৰৰ ইঞ্জিন পাব, যিটোৱে 65.71 bhpৰ পাৱাৰ 5500 rpmত আৰু 89 nmৰ টৰ্ক 3500 rpmত প্ৰডিউচ কৰে। ইয়াৰ উপৰিও এই গাড়ীখনত আপোনালোকে 5 স্পীডৰ মেনুৱেল ট্ৰান্সমিশ্যনৰ অপশ্যন দেখিবলৈ পাই যাব। অট'মেটিক ট্ৰান্সমিশ্যনখনৰ বাবে আপোনালোকে আৰু প্ৰায় 20,000 মান টকা বেছি দিব লাগিব এই গাড়ীখনতকৈ। এই গাড়ীখনক মানুহে মিনি SUV বুলি কয় যদিও এই গাড়ীখন এখন হেটচবেক কেটেগৰীত পৰে আৰু এই গাড়ীখনত আপোনালোকে 5 সিটাৰৰ সিটিং কেপাচিটি দেখিবলৈ পাই যাব। আৰু যদি এই গাড়ীখনৰ ফিউল টেংকৰ কেপাচিটিৰ বিষয়ে কওঁ, তেন্তে আপোনালোকে এই গাড়ীখনত 27 লিটাৰৰ ফিউল টেংকৰ কেপাচিটি দেখিবলৈ পাই যাব। আৰু যদি এই গাড়ীখনৰ মাইলেজৰ কথা কওঁ, তেন্তে Maruti Suzukiয়ে ক্লেইম কৰা মতে আপোনালোকে এই গাড়ীখনত প্ৰায় 22 kmpl মাইলেজ পাই যাব। এই গাড়ীখনত আপোনালোকে মাল্টি ফাংচন ষ্টেৰিং হুইলৰ লগতে পাৱাৰ এডজাষ্টেবল ORVMও আপোনালোকে পাই যাব। আৰু এই গাড়ীখনত আপোনালোকে 7 ইঞ্চৰ টাচ স্ক্ৰীনৰ লগতে 2টা স্পীকাৰো পাই যাব। আৰু AC আৰু হিটাৰৰ লগতে কিলেছ এণ্ট্ৰিও পাই যাব আপোনালোকে এই গাড়ীখনত। আৰু এই গাড়ীখনত আপোনালোকে কেৱল ফ্ৰণ্টতহে পাৱাৰ উইণ্ডো দেখিবলৈ পাব। আৰু যদি এই গাড়ীখনৰ ছেফটিৰ বিষয়ে কওঁ, তেন্তে আপোনালোকে এই গাড়ীখনত ABS আৰু EBDৰ লগতে চেণ্ট্ৰেল লকিং আৰু 2টা এয়াৰবেগৰ অপশ্যন আপোনালোকে S-Presso VXI Plus ভেৰিয়েণ্টখনত পাই যাব। আৰু যদি এই গাড়ীখনৰ বিল্ড কোৱালিটিটোৰ বিষয়ে কওঁ, তেন্তে গ্ল'বেল এনকেপৰ ক্ৰেছ টেষ্টৰ ৰিজাল্টৰ মতে 0 ষ্টাৰৰ ছেফটি ৰেটিংহে আপোনালোকে এই গাড়ীখনত দেখিবলৈ পাব। এতিয়া আহিছোঁ এই গাড়ীখনৰ দামটোলৈ। যদি এই গাড়ীখন আপোনালোকে গুৱাহাটীৰ পৰা কিনে, তেন্তে এই গাড়ীখনৰ এক্স-শ্ব'ৰুম প্ৰাইচ হ'ব 5,49,000 টকা আৰু RTO আৰু ইঞ্চুৰেঞ্চ মিলাই এই গাড়ীখনৰ টোটেল অন ৰোড প্ৰাইচটো হ'ব 6,08,537 টকা। আপোনালোকে মোবাইলৰ স্ক্ৰীণত ডিটেইলছসমূহ চাব পাৰে। এতিয়া আহিছোঁ এই গাড়ীখনৰ ফাইনেন্সৰ ওপৰত। যদি আপোনালোকে এই গাড়ীখন লোন বা ফাইনেন্সত কিনে, তেন্তে কমচে কম ডাউন পে'মেণ্ট কিমান দিব লাগিব আৰু মন্থলি EMI কিমান আহিব। বন্ধুসকল, ইয়াত মই আপোনালোকক এটা কথা কৈ থওঁ যে আপোনালোকে ডাউন পে'মেণ্টটো গাড়ীখনৰ অন ৰোড প্ৰাইজৰ 15 বা 20% আপোনালোকে ডাউন পে'মেণ্টটো দিব পাৰে। কিন্তু আপোনালোকে যিমানে ডাউন পে'মেণ্টটো কমাই দিব, সিমানে আপোনালোকৰ লোন এমাউণ্টটো বাঢ়ি যাব আৰু আপোনালোকৰ ইণ্টাৰেষ্ট ৰেটটো বেছিকৈ লাগিব। সেইবাবে আপোনালোকে যিমান পাৰে ডাউন পে'মেণ্টটো অলপ বেছিকৈ দিবলৈ চেষ্টা কৰিব। এতিয়া আহিছোঁ এই গাড়ীখন আপোনালোকে কিমানমান ডাউন পে'মেণ্ট দিব লাগিব। যদি আপোনালোকে এই গাড়ীখন 5 বছৰৰ কাৰণে ফাইনেন্স কৰায় আৰু যদি 1 লাখ টকাৰ ডাউন পে'মেণ্ট দিয়ে আৰু 9.8%ৰ ইণ্টাৰেষ্ট ৰেট লগায়, তেন্তে আপোনালোকৰ টোটেল লোন এমাউণ্ট হৈ যাব 5,08,537 টকা। আৰু তেতিয়া আপোনালোকৰ মন্থলি EMI আহিব 10,755 টকাৰ। আৰু তেতিয়া আপোনালোকৰ ডাউন পে'মেণ্টটো বাদ দি টোটেল এমাউণ্ট হৈ যাব 6,45,300 টকাৰ। ঠিক সেইদৰে আপোনালোকে এই গাড়ীখন 6 বছৰ বা 7 বছৰ বা 3 বছৰো ফাইনেন্স কৰাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, যিমানে আপোনালোকে এই গাড়ীখন কম সময়ৰ কাৰণে ফাইনেন্স কৰাব আৰু ডাউন পে'মেণ্টটো বেছি দিব, সিমানে আপোনালোকৰ লোন এমাউণ্টটো কমি যাব আৰু আপোনালোকৰ কম ইণ্টাৰেষ্ট ৰেটো লাগি যাব। সেইকাৰণে পৰাপক্ষত ডাউন পে'মেণ্টটো বেছিকৈ দিয়াটো ভাল। তেন্তে আজিলৈ ইমানেই বন্ধুসকল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু আগলৈও এনেকুৱা গাড়ীৰ বিষয়ে ইনফৰ্মেটিভ ভিডিঅ' মোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব। ধন্যবাদ।